ভণ্টিহঁতৰ কাৰণে ৰাখি আনিব লাগিছিল। আজি নেকি? আজিয়ে। এই দোকানখন দি কিনে কিবা ঘৰখন চলাই আছোঁ দেচোন, পাৰিলে আনিম। দোকান চোকান যদি খোলাই আছে হ'ব দে ৰাজা, যদি পইচা চইচা মিলি আনিম দে। তুমি ৰাখি আনিব নালাগে, ৰাখি যোগাৰখন আনিলে হ'ব, মই ৰাখি বনাম দেচোন দে। হ'ব দে, মই চাওঁ দেচোন যদি আনিব পাৰোঁ আনিলোঁ, যদি আনিব নোৱাৰোঁ তই একবাৰ নহয় তক কবিচোন। হ'ব দে দাদা। দে যা দে। দাদা তুমি চকত নাযাও নেকি? মই চকত যাওঁ আৰু বাৰীতে যাওঁ। ৰাখি আনিবাচোন। ৰাখি আনিম দে। তুমি মৰমক ক'বাচোন মই যাওঁ বুলি। মই যাওঁ ৰ'বা। ভণ্টি আজি ৰাখি বন্ধ, তোমাৰ মনত নাই? মোৰ কিয় মনত থাকিব? তই বস্তু নেকি? তই কি কি লাগিব? আমাক ধুনীয়া ধুনীয়া ফ্ৰক লাগিব। আনি দিম দে আজি বজাৰত গেলি। যোৱা পতককে। যাওঁ দে। নয়ন দাদা, মৰমেই নহয় আজি ৰাখিব দিনা। নয়ন দাদা, আজি ৰাখি বন্ধন। আমাৰ দাদাৰ কথাটো তুমি জানো, এই দাদাই দোকানৰ মানুহ পালিহে ৰাখি আনিব পাৰিব। মানুহ গেলি অলপ পইচা পাব দাদাই। তুমি কেইটামান ৰাখি দিবাচোন চুমি ৰুমৰ কাৰণে। নাই মৰমী, মই আজি দিব নোৱাৰিম। মই এনেদৰে বজাৰ কৰিব লাগিব। কিয় নয়ন দাদা? বেয়া নাপাবি তই, মই নোৱাৰো ন ৰাখিব তই। দে হ'ব দে। বেয়া নাপাবি তই। এতিয়া আমি ৰাখি পিন্ধাম দাদাটো নহয়, মই নিজে বনাব লাগিব ঘৰত ৰাখি। আমি এই ভাই ভনীৰ এই মৰমটো অটুট ৰাখিব লাগিব। বা কি হ'ল? আকৌ নাই দে ভণ্টি। তই গা ধুলি নে? মই গা ধুইছোঁ। যাতে ভণ্টি মই ৰাখি বনাম, তই অলপমান যোগাৰটো বেছি ক'ত মনি চনি যাতে। আমাৰ বাৰী কি বনাইছানে? আনিছো দে। এই ল ৰাখি ল। মই ভৰিখন দিওঁ দে, কাল পা দিওঁ। যোৱা। দে যাওঁ দে। তাই ৰেডি কৰিছাই। তই এবাৰ গিয়া তোৰ কাৰণে কেনেকুৱা লাগিছে? আৰু এইটো তোৰ কাৰণে। কি ধুনীয়া লগা হৈছে। হেপী ৰক্ষা বন্ধন। ৰাখি পিন্ধাবৰ কাৰণে নতুন কাপোৰ পিন্ধিব লাগে নেকি? আৰু তোক গুণে দিব লাগিব না ৰাখি যাতে। আণ্টি দাদা কি কৰিছা? এমাই আছিলো বহি। তই বেয়া নাপাবি দে মোক। মই ৰাখি নাপালো দে হ'ব দে। আমি আৰু দুখীয়া হ'লে এনেকৈ ৰাখি উৎসৱটো পালন কৰিব লাগিব। আৰু মিঠে নাপালো দে, পইচাই নাই, নিমিলিলেকে পইচা। হ'ব দে দাদা, তই দুখ কৰিব নালাগে। আমি ঘৰত থকা এখন বিস্কুটে দি এই ৰাখি উৎসৱ পালন কৰিম। দে তে মই গাটো ধুই দে। যাতে বা মই গামছা লওঁ। যাতে। আৰু দাদাকো মাতিবি একেলগে। বতৰটো আহি আছে কিবা। ভণ্টি গামোচাখন লৈ আহ আৰু দাদাকো মাতি একেলগে। লোৱা বা গামছা। দাদাক মাতি আহিছে। মাতো। মাত। দাদা দাদা ভণ্টি কি হ'ল? কোনে ক'লা? চুমি আৰু মই কৰিছো দাদা। থেংক ইউ ভণ্টি। ধন্যবাদ। থেংক ইউ।
ৰবা নহয় এইটো বেলেগ আব ৰাখি দে কোনে বনাইছে তুমি আৰু মই বনাইছো মোক কিয় কোৱা নাছিলি তই সাৰপ্ৰাইজ দিছো মানে আমাৰ দুখীয়াৰ ৰাখি বন্ধন এনেকৈ উদযাপন কৰিছো দিব লাগে দাদা কিন্তু কইনাত লাগাইছে দেই আপোনাৰ দে দাদা আজি কোনোবাই ৰাখি পিন্ধাইছে নেকি পিন্ধা নাই মন্দিৰত গৈছিলো মই আমাৰ দাদাক কোনোবাই ৰাখি পিন্ধালাক নেকি দুইখন মানুহৰ কোনি ৰাখি পিন্ধাব হ'ব দিছো তোৰ দুখ বুলি কৈ কিনে দুখ কৰিব নাই দে গাছটো ভাল কৰি দিবি মই পিছত দি ল'ম দে তুমি এটা দিলা আকৌ নহয় দে হ'ব পিছত দি ল'ম দেই এতিয়া ৰাখিটো পিন্ধি দেখুৱাই খুৱাই দি নিয়ম এটি খা আৰু তই দেখিছো এখন বিচাৰি পাৰিব যে নিয়ম দাদাক পুৰা কিন্তু কইনাত লগাইছে দেই এইবাৰ কথা থাকে হা মই কিন্তু এইবাৰ ৰাখি পিন্ধাবতে খুৱাই দিলোঁ খা খা নামৰ খা মোৰ বেলেগ নিয়ম ৰাখি পিন্ধাৰ আগতে কৰিছোঁ একো নাই দে কাৰেটো মাৰি দিলে হ'ব দে আৰু দাদি হৈ গ'ল আমাৰ ৰাখি বন্ধন সম্পূৰ্ণ ধন্যবাদ ধন্যবাদ ভণ্টি চাচোন দাদা আজি তাকে সৰু এটা তুমি নালাগে তো আমাৰ দুখীয়াৰ ৰাখি বন্ধন